মোৰ হাতত দেখি থকা এই সাপডাল একচুৱেলি এইডাল সাপ নহয়, এইডাল এডাল ডাটা কেবলহে হয়। আৰু মোৰ লগত থকা এই ছোৱালীজনী এইজনীও ৰিয়েল নহয়। মই যিকোনো ভিডিঅ'ৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰোঁ, আনকি কাপোৰো চেঞ্জ কৰিব পাৰোঁ। এইবোৰ আপুনিও কৰিব পাৰিব। কেনেকৈ কৰিব জনাৰ আগতে ভিডিঅ'টো যাতে পিছলৈ হেৰাই নাযায়, এতিয়া এই ভিডিঅ'টো ছেভ কৰি ৰাখক। ইয়াৰ বাবে প্ৰথমতে আপুনি এই গুগল ফ্ল' ৱেবছাইটটোলৈ যাওক। ইয়াত আপুনি এই গুগল অমনি মডেলটো চিলেক্ট কৰক। এতিয়া ইয়াত এই প্লাছ আইকনটো চিলেক্ট কৰি আপোনাৰ সেই ভিডিঅ'টো আপলোড কৰি দিয়ক। এতিয়া আপোনাৰ ভিডিঅ' যি এড কৰিব বিচাৰে নাইবা আপুনি চেঞ্জ কৰিব বিচাৰে সেইটো চিম্পলি আপুনি টাইপ কৰি দিয়ক, নাইবা মোৰ এই প্ৰম্পটটো ইউজ কৰিব পাৰে। মাত্ৰ মন কৰিব ইয়াত আপোনাৰ কিহৰ লগত ৰিপ্লেচ কৰিব বিচাৰে আৰু ইয়াত কি এড কৰিব বিচাৰে সেইটো টাইপ কৰি দিলেই হ'ল। আৰু কিছু সময়ৰ পিছতে আপোনাৰ ভিডিঅ' ৰেডি হৈ যাব। এই প্ৰম্পটটোৰ বাবে এই ভিডিঅ'টো 5জন বন্ধুলৈ শ্বেয়াৰ কৰি কমেণ্টত আপুনি যিকোনো এটা কমেণ্ট কৰি দিয়ক। প্ৰম্পটটো বায়'ত নাইবা কমেণ্ট বক্সত আপুনি লাভ কৰিব। এনেধৰণৰ ভিডিঅ'ৰ বাবে এই টেক অসম ইনফো পেজটো ফ'ল' কৰি যাব, একেবাৰে নাপাহৰিব।